বৈদিক যুগৰ প্ৰকৃত জ্যোতিৰ্বিজ্ঞান অধ্যয়নৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছিল। প্ৰস্তৰ যুগৰ পৰা বেবিলনীয় কেলেণ্ডাৰৰ ওপৰত ভিত্তি কৰি বৃহৎ সংখ্যক প্ৰাচীন কেলেণ্ডাৰ ব্যৱস্থা আছিল, আৰু ইয়াৰ ভিতৰত পাৰ্চী সাম্ৰাজ্যৰ কেলেণ্ডাৰ অন্যতম, যিয়ে পিছলৈ জুৰোষ্ট্ৰিয়ান কেলেণ্ডাৰ আৰু হিব্ৰু কেলেণ্ডাৰৰ জন্ম দিছিল। প্ৰাচীন গ্ৰীচত বহু সংখ্যক হেলেনিক কেলেণ্ডাৰৰ জন্ম হৈছিল, আৰু এই হেলেনিষ্টিক যুগতেই বহু সংখ্যক ৰোমান আৰু হিন্দু কেলেণ্ডাৰৰ জন্ম হৈছিল। 1582 চনত জুলিয়ান কেলেণ্ডাৰ আৰু সৌৰবৰ্ষৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনৰ পৰ্যবেক্ষণৰ ভিত্তিত প্ৰৱৰ্তন কৰা হৈছিল আধুনিক যুগৰ প্ৰথম কেলেণ্ডাৰ গ্ৰেগৰিয়ান কেলেণ্ডাৰ। ভাৰততো বৈদিক যুগৰ পৰা প্ৰচলন হৈ অহা পঞ্জিকাৰ বহুত ব্যৱহাৰ আছে। ইয়াৰ উপৰি ভাৰতৰ বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ কেলেণ্ডাৰ তথা পঞ্জিকাৰ ব্যৱহাৰ হৈ আহিছে, আৰু অসমতো বৰকটকী কোম্পানী লিমিটেড আৰু অন্নদা প্ৰিণ্টিং হাউচৰ কেলেণ্ডাৰ বহুলভাৱে প্ৰচাৰিত। আপোনাৰ অঞ্চলতো যদি নতুন কিবা কেলেণ্ডাৰ আছে বা চলি আহিছে, তেনেহ'লে আপোনাৰ এই কেলেণ্ডাৰৰ নামসমূহ বা কোম্পানীৰ নামসমূহ আমাৰ কমেণ্টত দিবলৈ নাপাহৰিব। ভিডিঅ'টো যদি